লগত মই আলোচনা কৰিম MHRB আসাম ৰিকুৱাৰমেণ্ট 2019 মুকলি হোৱা পদটোৰ বিষয়ে। পদটো হৈছে মেডিকেল এণ্ড হেল্থ অফিচাৰ আৰু ইয়াত টোটেল পোষ্ট ওলাইছে 501টা আৰু লগতে ইয়াত দিয়া আছে URৰ বাবে 206টা, OBCৰ বাবে 135টা আৰু ST বাবে 35টা, STP বাবে হৈছে 50টা, STHৰ বাবে হৈছে 25টা। ইয়াত চেলাৰী বিষয়ে লিখা আছে। চেলাৰী দিছে 30,000ৰ পৰা আপোনাৰ 1,10,000 প্লাছ গেট পে আছে 12,700 প্লাছ আদাৰ এলাউন্সেছৰ বিষয়ে উল্লেখ আছে। ইয়াত এজ লিমিটেড দিছে কেণ্ডিডেটজন 1/1/2019 ভিতৰত 21 ইয়াৰ্ছৰ কম হ'ব নালাগিব আৰু 38 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব। লগতে ইয়াত আপোনাৰ কোৱালিফিকেশ্যনো দিয়া আছে। কোৱালিফিকেশ্যনৰ মিনিমাম কেণ্ডিডেটজন MBBS ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, ৰিকগনাইজ ইউনিভাৰ্চিটি ৰিকগনাইজ আণ্ডাৰ MCAI মানে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ ৰেজিষ্টাৰ্ড হোৱা। আৰু ইয়াত ভাইবাৰ ভইচ ইণ্টাৰভিউ বিষয়ে উল্লেখ আছে আৰু লগতে ইয়াত ফ্ৰীজৰ বিষয়ে উল্লেখ আছে যে যিসকল কেণ্ডিডেট জেনেৰেল কেটেগৰী তেওঁলোকে 250 ৰুপিজ জমা কৰিব লাগিব আৰু বাকীসকলে 150 ৰুপিজ জমা কৰিব লাগিব। আৰু লগতে আছে উল্লেখ ইয়াত আপুনি কেনেকৈ এপ্লাই কৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াত এটা ৱেবছাইট দি দিছে। এই ৱেবছাইটত আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট কৰিব পাৰিব আৰু তাৰ লাষ্ট ডেট হৈছে আপোনাৰ 1 জুলাই 2019। দেন বন্ধুসকল, আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্টত ক'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'টোক লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। থেংক ইউ।